নমস্কাৰ প্ৰিয় দৰ্শক, মই ইন্দ্ৰাণী আপোনালোক আটাইকে পুনৰ এবাৰ মোৰ পাকঘৰত স্বাগতম জনাইছো। আজি মই বনাব লৈছো কণীৰ দম। খুবেই সোৱাদৰ হয় আৰু অতি সহজ পদ্ধতিৰে মই আপোনালোকক এই কণীৰ দম বনাই দেখুৱাম। আপোনালোকে নিশ্চয় সকলোৰে ঘৰত এই কণীৰ দম বনাই খায়, কিন্তু মোৰ প্ৰণালীটো অতি সহজ আৰু অলপ বেলেগ ধৰণৰ। আহকচোন বনোৱা আৰম্ভ কৰো কণীৰ দম। এয়া মই 6টা কণী লৈছো। ৰিফাইণ্ড অইল লাগিব এই কণীৰ দম বনাবৰ কাৰণে। এটা ডাঙৰ বিলাহী মই মিহি মিহিকৈ কাটি লৈছো, খুব এটা বেছি মিহি নকৰিলেও হ'ব। এয়া 2টা মজলীয়া সাইজৰ পিয়াজ লৈছো, দুখৰ কৰি কাটি লৈছো, মিহিকৈ কাটা নাই। এয়া এটা আলু লৈছো ডাঙৰ সাইজৰ, টুকুৰাবোৰ এনেকে মজলীয়া সাইজৰ কৰি ৰাখিছো। 1 ইঞ্চি মানৰ আদা লৈছো, এনেকুৱা সৰু সৰু দুটুকুৰ। এটা নহৰু লৈছো, 15-20 ফুটা হৈছে, এই নহৰুখিনি লাগিব। ধনিয়া পাত লৈছো, মিহি মিহিকৈ কাটি লৈছো। মছলাৰ ভিতৰত এয়া মই গৰম মছলা লৈছো আধা চামুচ, আৰু এয়া মই চিকেন মছলা লৈছো। এয়া হালধি লৈছো আধা চামুচ, সোৱাদ অনুসৰি নিমখ লাগিব। আধা চামুচ জিৰা পাউডাৰ লৈছো, 1 চামুচ ধনিয়াৰ গুড়ি লৈছো, আৰু ৰঙা জলকীয়াৰ গুড়ি লৈছো আধা চামুচ। সামগ্ৰীৰ সংখ্যা কম, সোৱাদ কম নিশ্চয় নহব। আহক বনোৱা আৰম্ভ কৰো কণীৰ দম। এতিয়া এটা গ্ৰাইণ্ডাৰত মই প্ৰথমতে মছলাখিনি ৰেডি কৰি লওঁ। এয়া নহৰু কেইফুটা, আদা, গোটেইখিনি পিঁয়াজ যিখিনি মই কাটি লৈছো, 2টা পিঁয়াজ লৈছো, বিলাহীখিনি, অকমান ধনিয়াও ল'ম আৰু অলপ ধনিয়া পাত থৈ দিম গাৰ্নিচিঙৰ কাৰণে। এয়া জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, চিকেন মছলাখিনিও ইয়াতে দি দিম, আৰু ৰঙা জলকীয়াৰ গুড়িখিনিও ইয়াতে দি দিছো। এই গোটেইখিনি মিলাই পেলাই ভালদৰে ফাইন পেষ্ট কৰি ল'ম, পানী দিয়াৰ দৰকাৰ নাই। মছলাখিনি মই ভালদৰে বটি ললো, মিহিকে বটি লৈছো, পানী অকণো ইয়াতে দিয়া নাই। খুব ধুনীয়াকে মিহি হৈছে মছলাখিনি। এয়া কেৰাহীটো গেছত গৰম কৰি ললো। ইয়াতে 5-6 চামুচ তেল ভালদৰে গৰম কৰি লওঁ। এয়া তেল গৰম হৈছে, ইয়াতে অকমান হালধি দি দিম। প্ৰথমতে হালধিখিনি অকমান এনেকে তেলত মিলাই দি পেলাই প্ৰথমতে কণী কেইটা অকমান ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। এয়া চাওক, কণী কেইটা ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ললো। এয়া নমাই থৈ দিম। এতিয়া সেইখিনি তেলতে আলুখিনি ভালদৰে ৰঙচুৱা হোৱালৈ ভাজি লওঁ। এয়া চাওক, আলু ফ্ৰাই হৈ গৈছে, ওপৰৰ লেয়াৰটো খুব ধুনীয়া ৰঙচুৱা হৈছে, এটা ক্ৰিস্পি হৈছে। এয়া গেছ কম কৰি দিলো আৰু ইয়াতে থৈ দিম। এতিয়া সেইখিনি তেলতে মই আৰু তেল যোগ নকৰো, তেল মই প্ৰথমতে হিচাপত দিছো। এই গ্ৰাইণ্ডাৰৰ পৰা মছলাখিনি উলিয়াই ইয়াতে কৰি দিম। মছলাখিনি ভালদৰে ভাজিব লাগিব। মছলাখিনি একদম ভালদৰে গোন্ধ ওলাব এটা খুব ধুনীয়া, আৰু তেলো ছেপাৰেট হ'ব। তেতিয়ালৈকে মছলাখিনি একদম কম জুইত, গেছ একদম কম কৰি দিছো মই। এনেকে লৰাই থাকিব লাগিব আৰু এইখিনি ভালদৰে ভাজি থাকিব লাগিব, পিঁয়াজ, নহৰু, আদাৰ কেঁচা ভাৱটো যোৱালৈকে। এতিয়া মই এনেকে লৰাই থাকিম। এয়া চাওক, মছলাখিনি হৈছে। মই একদম কম জুইত মছলাখিনি এনেকে চলাই আছো আৰু ভালদৰে ভাজি ললো। 15 মিনিট মই মছলাখিনি ভালদৰে ভাজিছো। আপোনালোকে চাব পাৰিছে তেলখিনি ছেপাৰেট হ'বলৈ ধৰিছে, মছলাখিনিৰ পৰা খুব ধুনীয়া গোন্ধ ওলাইছে, মছলাখিনি হৈ গৈছে। এইখিনি সময়তে ইয়াতে ভাজি থোৱা কণী আৰু আলুখিনি যোগ কৰি দিম আৰু মছলাৰ লগত ভালদৰে মিক্স কৰিম, আৰু এনেকে কম গেছতে 2 মিনিট সময় ভাজি ল'ম। এতিয়া ইয়াতে নিমখখিনি যোগ কৰি দিম সোৱাদ অনুসৰি, আৰু ইয়াৰ গৰম মছলাখিনিও এইখিনি সময়ত যোগ কৰি দিম আৰু ভালদৰে মিলাই দিম। এয়া
নিমখ আৰু গৰম মছলা দিয়াৰ পিছত 2 মিনিট সময় ভাজি ললো এতিয়া ইয়াতে মই পানী যোগ কৰিম কফি মাগেৰে এনেকুৱা একাপ মই পানী যোগ কৰিছো মই সাধাৰণতে গৰম পানীয়ে ব্যৱহাৰ কৰো জুলৰ কাৰণে গ্ৰেভিখন সোনকালে উতল আহে গৰম পানী ব্যৱহাৰ কৰিলে এতিয়া ভালদৰে মিক্স কৰি দিম এয়া চাওক ভালদৰে মিক্স কৰি দিলো এতিয়া 5 মিনিটৰ কাৰণে গেছটো একদম কমাই দিছো আৰু 5 মিনিটৰ কাৰণে ইয়াক ঢাকন মাৰি মই হবলৈ দিম মই বেছি গ্ৰেভি বিচৰা নাই সেইকাৰণে পানী কমকে দিছো আপোনালোকে বেছি পানী বিচাৰিলে গ্ৰেভি বেছি হ'ব পানী অকমান বেছিকে যোগ কৰিব পাৰিব এয়া 5 মিনিট হৈ গৈছে ঢাকন খুলিম এয়া চাওক ধুনীয়া ৰং হৈছে পনীৰ দম হৈ গৈছে অকমান লৰাই দিলো এতিয়া গেছ বন্ধ কৰি দিলো আৰু ওপৰত কাটি থোৱা ধনিয়াখিনি ইয়াৰে ওপৰত দি দিম আৰু গেছ বন্ধ কৰি দিলো ধনিয়া দিয়াৰ পিছত এতিয়া 5 মিনিটৰ কাৰণে ঢাকন ৰাখিম আৰু তাৰে পিছতহে আপোনালোকক পৰিবেশন কৰি দেখুৱাম প্ৰিয় দৰ্শক এয়া পনীৰ দম বনাই মই আপোনালোকৰ সন্মুখত পৰিবেশন কৰিছো আপোনালোকে চাব পাৰিছে খুবেই ধুনীয়া হৈছে দেখাত আৰু খুবেই সোৱাদৰ হৈছে পনীৰ দম অতি সোনকালে মই আপোনালোকৰ সন্মুখত বনাই দেখুৱালো আৰু অতি কম সামগ্ৰীৰে এই পনীৰ দম মই বনাইছো গতিকে মই আশা ৰাখিছো আপোনালোকেও মোৰ ৰেচিপিটো চাই পেলাই এনেকুৱা ধৰণে মই বনোৱা ধৰণে পনীৰ দম বনাই এবাৰ খাই নিশ্চয় চাব আৰু কেনেকুৱা লাগিল খাই পেলাই মোক কমেন্ট কৰি জানিবলৈ নিশ্চয় দিব প্ৰিয় দৰ্শক যদিহে ৰেচিপিটো খাই ভাল পালে লাইক নিশ্চয় কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰিয় দৰ্শক আজি সময় উলিয়াই আপোনালোকে মোৰ এই ৰেচিপিটো চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰ লগ পোৱাৰ আশাৰে